हेलो फ्रेंड्स सुभाजिकता चेनेलক स्वागतम জনাইছো এটা বিশেষ ভিডিও লৈছিলো সকলো আইটি ষ্টুডেন্টৰ কাৰণে যিবোৰ ষ্টুডেন্টে এতিয়ালৈকে তোমালোকৰ আইটিআই এডমিশন ল'ব পৰা নাই ফাৰ্স্ট কাউন্সেলিংত হৈ গ'ল তোমালোক সিট এলটমেন্ট নাপালা সেকেন্ড কাউন্সেলিংত সিট এলটমেন্ট নাপালা এতিয়া আহি আছে থাৰ্ড কাউন্সেলিং তোমালোকে কেনেকৈ কৰিলে তোমালোকৰ এই থাৰ্ড কাউন্সেলিংত তোমালোকৰ নামটো আহিব সিট এলটমেন্ট আহিব সবিশেষ এইটো ভিডিও তোমালোকে জানিব পাৰিবা সেইকাৰণে শেষলৈকে চাবা স্কিপ নকৰিবা আৰু নতুনকৈ অহাসকলক কৈছো প্লিজ সাবস্ক্ৰাইব কৰিবা বেল আইকনটো প্ৰেছ কৰি যাবা যাতে সময়মতে তোমালোকে সকলো ভিডিও আপডেট পাই থাকা আইটিআই ৰিলেটেড এডুকেশ্যন ৰিলেটেড স্কলাৰশ্বিপ সকলো তোমালোকে ভিডিও পাই থাকিবলৈ তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু প্ৰেছ কৰি দিবা বেল আইকনটো তো আহা আজি দেৰিনকৈ ভিডিও আৰম্ভ কৰিছোঁ তোমালোকক প্ৰথমতে মই কৈ দিছোঁ যে ফাৰ্স্ট কাউন্সেলিং আৰু সেকেন্ড কাউন্সেলিং হৈ গৈছে এইটো থাৰ্ড কাউন্সেলিং আৰু এই কাউন্সেলিংটো খুবেই ইম্পৰ্টেণ্ট হ'ব কিয়নো এই কাউন্সেলিংটোত তোমালোকে কৰাৰ পিছত তোমালোকৰ আৰু 3টা কাউন্সেলিংহে বাকী থাকিব অৰ্থাৎ তোমালোকে এই কাউন্সেলিংটোলৈকে তোমালোকে অকল এনচিভিটি বা এছচিভিটি চইচ কৰিবা যদি তোমালোকে এই কাউন্সেলিংটো নোপোৱা তেনেহ'লে 4th 5th 6th সেইকে তোমালোকে আণ্ডাৰ আইএমচি চইচ কৰি দিব লাগিব আৰু বহুতৰ কি হৈছিলে ভুল হৈছিলে যোৱাবাৰ মানে ফাৰ্স্ট কাউন্সেলিং আৰু সেকেন্ড কাউন্সেলিং বহুতৰে হৈছিলে যে ফাৰ্স্ট কাউন্সেলিংত তোমালোকৰ চইচ কৰা কিটা সেকেন্ড কাউন্সেলিংত হৈছিলে আৰু ফাৰ্স্ট কাউন্সেলিংতে বহুতে কি কৰিছিলে আণ্ডাৰ আইএমচি চইচ কৰি দিছিলে আণ্ডাৰ আইএমচি চইচ কৰাৰ পিছত বহুতে সিট পাই গৈছিলে কিন্তু পোৱাৰ পিছতো তেখেতসকলে এডমিশ্যন ল'ব নোৱাৰিলে কাৰণ তেখেতসকলে তোমালোকৰ ফিজটো বহুত বেছি যিহেতু এবাৰতে দিবলগীয়া হ'ল তেখেতসকলে এডমিশ্যন ল'ব নোৱাৰিলে সেইটো কাৰণে সেইকাৰণে তোমালোকে যদি আণ্ডাৰ এনচি চইচ কৰা তেনেহ'লে ভাবি ল'বা যে এবাৰতে দিব পাৰিবানে 21 তাৰিখৰ ভিতৰত তোমালোকে চইচ আজি কৰিবা তো 21 তাৰিখলৈকে তোমালোকৰ ফিজটো যোগাৰ হ'বনে নাই আণ্ডাৰ এনচি যদি চইচ কৰা সেইটো তোমালোকে প্ৰথম কথা মন কৰি ল'বা যে আজি মই আণ্ডাৰ এনচি চইচ কৰিছোঁ 21 তাৰিখে যদি মই চিট পাই যাওঁ মই কমেও তোমালোকৰ এই 5 দিন সময় পাবা 5 দিনমান সময় পাবা তোমালোকে সেই কিদিনৰ ভিতৰতে এডমিশ্যন ফিজটো ৰেডি কৰিব লাগিব তো সেইটো কাৰণে সেইটো কথা মন কৰিবা ফাৰ্স্ট কথা আৰু মই দেখাই দিম কেনেকৈ ষ্টেপ বাই ষ্টেপ কৰিব লাগিব তোমালোকৰ থাৰ্ড কাউন্সেলিংটো আৰু কেনেকৈ কৰিলে তোমালোকৰ শুদ্ধ হ'ব তোমালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰি থাকা আৰু ছাবস্ক্ৰাইব কৰি থবা যাতে সেই ভিডিঅ'টো তোমালোকৰ সময়মতে পোৱা নটিফিকেশ্যন পাবা তোমালোকে বেল আইকনটো প্ৰেছ কৰি দিবা তো আজিলৈ মই প্ৰথমতে কৈছোঁ থাৰ্ড কাউন্সেলিং আজি ষ্টাৰ্ট হৈছে তোমালোকে লৰালৰি নকৰিবা কাৰণ কি হয় লৰালৰি কৰিলে ভুল হয় আৰু ভুল কৰিলে তোমালোকৰ আকৌ থাৰ্ড কাউন্সেলিংটো তোমালোকৰ দিগদাৰী হ'ব সেইটো কাৰণে তোমালোকে অপেক্ষা কৰা তোমালোকে মোৰ ভিডিঅ'টো আপলোড হ'ব অকণমান দেৰি পিছতে তেতিয়া তোমালোকে চাই ল'বা কেনেকৈ কৰিব লাগে তাৰপিছত তোমালোকে নিজৰ মোবাইলতে কৰিব পাৰিবা তেনেহ'লে আৰু অকণমান দেৰি অপেক্ষা কৰা মই নেক্সট ভিডিঅ' তোমালোকক কেনেকৈ কাউন্সেলিং কৰিব লাগে শিকাই আছোঁ